ৰিজাৰ্ভ বেংকৰ নিয়ম মতে অসমে আটাইতকৈ কম ধাৰ লোৱা ৰাজ্য। যদি গুজৰাট পশ্চিমবংগতকৈ অসমৰ পজিশ্যন ভাল, আমাৰ বিধায়ককেইজনে কিয় দুখ পায়? ভাৰতৰ সকলো কংগ্ৰেছী চৰকাৰতকৈ অসমৰ অৱস্থা ভাল বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সেইটো কথা শুনা নাই। মই জানো ভাৰত চৰকাৰৰ ৰিজাৰ্ভ বেংকৰ ৰুল মতে অসমে আটাইতকৈ কম ধাৰত থকা চৰকাৰ। যদি গুজৰাটতকৈ আমাৰ পজিশ্যন ভাল, যদি বেংগলতকৈ পজিশ্যন ভাল, আমাৰ বিধায়ককেইজনে কিয় দুখ পায়নো? বেংগলৰ লোন কিমান আছে, অসমৰ লোন কিমান আছে চাই ল'লে হ'ল। আমিতো লোন ধুনীয়াকৈ ঘূৰাই দি আছোঁ। গতিকে আমাৰতো মই ভাবোঁ যে ভাৰতত কংগ্ৰেছী চৰকাৰ সকলোতকৈ অসমৰ পজিশ্যন ভাল। এতিয়া মইতো সেইটো কথা শুনা নাই। মই জানো ভাৰত চৰকাৰৰ ৰিজাৰ্ভ বেংকৰ ৰুল মতে অসমে আটাইতকৈ কম ধাৰত থকা চৰকাৰ। যদি গুজৰাটতকৈ আমাৰ পজিশ্যন ভাল, যদি বেংগলতকৈ পজিশ্যন ভাল, আমাৰ বিধায়ককেইজনে কিয় দুখ পায়নো? বেংগলৰ লোন কিমান আছে, অসমৰ লোন কিমান আছে চাই ল'লে হ'ল। আমিতো লোন ধুনীয়াকৈ ঘূৰাই দি আছোঁ। গতিকে আমাৰতো মই ভাবোঁ যে ভাৰতত কংগ্ৰেছী চৰকাৰ সকলোতকৈ অসমৰ পজিশ্যন ভাল।